हेलो फ्रेंड्स আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই আজি ভাবিলোঁ কি মোৰ লকডাউনৰ সময়ত ঘৰুৱা যিখিনি কাম কৰিম সেইখিনি ভিডিঅ' বনাই পেলাই আপোনালোকক দেখুৱাম। তো গাইজ ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে প্ৰথম যদি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাব যাতে নেকি আগন্তুক দিনত আপলোড দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনাৰ মোবাইলত প্ৰথমে যায়। Press the bell icon on the YouTube app and never miss another update. So guys, মই ৰাতিপুৱা শুই উঠিয়ে গছ ৰুব আৰম্ভ কৰিলোঁ। গছ মানে ইমান ভাল গছ নহয় আৰু শিমলু গছ দুজোপা ল'লোঁ আৰু এতিয়া এই দুজোপা ৰুম। লকডাউনৰ নামতে এই গছ দুজোপা ৰুই থওঁ। অন্ততঃ এই গছজোপাই আমাক শুদ্ধ বায়ু দিব আৰু লহপহকৈ বাঢ়ি আহি পেলাই পৃথিৱীখনক সেউজীয়া কৰি তুলিব। চ' গাইছ ৰুলোঁ। তুমিও ভাল কাম কৰিবা আৰু আমাক শুদ্ধ বায়ু দিবা। চ' গাইছ মই কেতিয়াবা সময় পালে গছ ৰুম, কিন্তু মই গছ ৰুই খুব ভাল পাওঁ। মই গছ ৰুওঁ ওচৰে পাজৰে মই যথেষ্টখিনি গছ ৰুইছোঁ। যিমান সময় ফ্ৰী থাকে তেতিয়া মই গছ ৰুই খুব ভাল পাওঁ আৰু মোৰ বাৰ্থডেত মই এজোপা গছ ৰুওঁ। এতিয়া মই যিমানখিনি বাৰ্থডে পাতিছোঁ সেইখিনি মই এজোপা গছ ৰুইছোঁ। অন্ততঃ মোৰ ৰোৱা গছকেইটাই ডাঙৰো হৈছে আৰু বিশেষকৈ মই গছ খুব ভাল পাওঁ। এতিয়া 2 নম্বৰ কামটো হৈছে কি, মোৰ আটাইতকৈ আমাৰ ঘৰৰ আটাইতকৈ মৰমৰ আমাৰ বাৰী, শাক পাচলিৰ বাৰী। আপোনালোকে দেখিছে নহয় শাক পাচলিৰ বাৰী। এয়া ৰঙালাও আছে, ইয়াতে ৰঙালাও ৰুম, জলকীয়া ৰুম আৰু লাই শাক মূলা সেইখিনি নাই আৰু এতিয়া। লাই শাক মূলা সেইখিনি নাই আৰু এতিয়া। লাই শাক মূলা চিজনো নহয়, এতিয়া নাথাকেই। এতিয়া এই ৰঙালাওখিনি আছে, আমাৰ জলকীয়াখিনি আছে। ত' গাইছ আজি এই জলকীয়াখিনিকে অলপ মিলাই লওঁ। সিদিনা সাৰ পেলালোঁ ইয়াতে, সাৰ পেলাই এই জাবৰটো দমাই পেলাই এনেকৈ জাবৰটো অলপ শুকান হ'ব দি পেলাই মই মাটি তেতিয়া মই পেলাম। জাবৰটো ওপৰত মই মাটি পেলাম, তলতে গোবৰ আছে। চ' গাইছ এনেকৈ আৰু সৰু সুৰা কাম কেতিয়াবা সময় পালে কৰোঁ। এতিয়া ভালেই হৈছে দিয়া, লকডাউনৰ কাৰণে ঘৰ মানে ওলাব পৰা নাই, সেইটো কাৰণে সেইখিনি কাম অন্ততঃ কৰিব পাৰিছোঁ, বাৰীখন চাব পাৰিছোঁ। চ' গাইছ আপোনালোকৰ যদি এনেকৈ জলকীয়া আছে, আপোনালোকে জলকীয়াখিনিৰ কাৰণে ফাৰ্ষ্ট টাইম শুকান গোবৰ পেলাব তলত। তাৰপিছত এইটো যিখিনি ওচৰে পাঁজৰে জলকীয়া গছৰ ওচৰে পাঁজৰে যিখিনি জাবৰ জোঁথৰ আছে সেইখিনি উঘালি লৈ পেলাই পেলাব ওপৰতে গোবৰৰ ওপৰত। তাৰপিছত তাতে মাটি দি পেলাই গোটেই মাটিটো খান্দি পেলাই ওপৰতে দিব। এই জলকীয়াকেইটা নাই, বৰষুণ নাই যে আৰু মাটিত অলপ বালিচহীয়া, সেইটো কাৰণে অলপ লেৰেলি হৈছে। ত' গাইছ বৰষুণটো দিলে ভাল হৈ যাব ন? নিশ্চয় ভাল হৈ যাব, আশা কৰিছোঁ ভাল হৈ যাব। কষ্ট কৰিছোঁ অন্ততঃ এটামান হ'লেও নিজে কৰি পেলাই খাই এটামান হ'লেও ভাল লাগে ন? সেইটো কাৰণে কৰিছোঁ। কেতিয়াবা সময় পালে মই কৰোঁ সৰু সুৰা ঘৰৰ কামত। এই বাৰী এইখিনি শাক পাচলিৰ বাৰী সেইখিনি মই কৰোঁ। চ' গাইছ আপোনালোকে কৰিব, কাৰণ আমি বজাৰৰ পৰা সাৰযুক্ত বস্তু কিনি খোৱাতকৈ আমি নিজে ঘৰৰ আমাৰতো মাটি বাৰী যথেষ্ট আছে ন? এই মাটি বাৰীখিনি অন্ততঃ আমি বেছি কৰিব নোৱাৰিলেও আমাৰ নিজৰ ঘৰৰ কাৰণে, বিকিবলৈ নহয়, নিজৰ ঘৰৰ কাৰণে আমি ফ্ৰেছ মালকে খাই চাওঁচোন। কিমাননো আৰু বজাৰৰ সেই সাৰ সোপা খাই থাকিম আৰু। সেইকাৰণে আজিকালি নানা ধৰণৰ বেমাৰ আজাৰো হৈছে। সেইকাৰণে ৰাইজে এতিয়া গোটেই সমগ্ৰ পৃথিৱীয়ে কৰোণাৰ নিচিনা এটা মহামাৰী বেমাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। চ' গাইছ আপোনালোকে ট্ৰাই কৰিব, ৰুব। ৰঙালাও এটা দুটামান আছে, আপোনালোকে কমেণ্ট কৰিব লাগে যদি মই পঠিয়াই দিম। এইটো দেখিছনে তিয়হটো লাগিছে। সিদিনা মায়ে 5টামান উঠাইছিলে, খালোঁ। তিয়হ
ইয়াত তিয়হ এইটো অঁ এইটো এটা লাগি আছে এই তিয়হ এটা লুকাই আছে এইয়া তিয়হ খাম এতিয়া খাম ছিঙি দিওঁ এয়া উঠালোঁ এয়া ৰাইচ ইয়াতে হেৰিও ৰুইছিলোঁ আলু ৰুইছিলোঁ জাতি আলু তাৰপিছত এইটো যে কি কয় এইটো বম্বাইটো পাচি আলুটো ৰুইছিলোঁ পাচি আলুটো পালোঁ বাৰু 6 বেগমান পালোঁ এই গোটেইকেইটা ৰুইছিলোঁ সাৰ চাৰ কিন্তু আমি নিদিওঁ কিন্তু আমি একদম মুঠতে আমাৰ সাৰ চাৰ দিব নাই অৰ্গেনিক একদম মুঠতে আৰু একদম পিয়ৰ মাল আৰু সাৰ চাৰ নিদিওঁ আমি জৈৱিক সাৰ দিওঁ জৈৱিক সাৰ মানে গোবৰ সাৰ দিওঁ মই 5 ট্ৰেক্টৰমান ইয়াতে পেলাইছিলোঁ তাৰপিছত আমাৰতো ইয়াতে সাৰ চাৰ এনেকৈ কেমিকেল সাৰ আমি ইউজ নকৰোঁ চ' গাইছ এই ৰঙালাওটো দেখিছে নহয় ৰঙালাও এইবাৰ বেছি নাপালোঁ মাটিটোত এইবাৰ অলপ হেৰি হ'ল ওখ হ'ল বাৰিচহীয়া মাটি বৰষুণটো এইবাৰ কম দিলে সেইটো কাৰণে শুকাই খিনাই এতিয়া ৰঙালাও একেবাৰে নাই এইবাৰ ৰঙালাও 100টামানে উঠালোঁ নহ'লে আগৰ বছৰবিলাকত 500 400 এনেকৈ পাইছিলোঁ এইবাৰ কিন্তু নাই মাটিটো অলপ খৰখৰীয়া টাইপৰ মাটি এইটো দেখিছে ন সেইটোত মানে আগতে সেইটোত কৰিছিলোঁ সেই মাটিডোখৰ দেখিছে নহয় তাতে আগতে কৰিছিলোঁ আগতে কৰিছিলোঁ সেইটোৰ পৰা চিফ্ট হৈ পেলাই এইবাৰ সেইটোত কৰিছিলোঁ এতিয়া কাম নহ'ল একেই অৱস্থা আকৌ নেক্সট ইয়েৰ তাতে কৰিব লাগিব সেইটো চাওক সেইটো এই ছাগলী এটা হৈ আছে সেই ছাগলীটো লকডাউন পৰিছে নেকি আকৌ হেল্ল' মোৰ এছিষ্টেণ্ট মানে মোৰ কেমেৰামেন বুলিও ক'ব লাগিব তাকো লৈ আনিলোঁ এই জলকীয়া এই পিছতীয়াকৈ হ'লেও ৰুলোগৈ এতিয়া আমাৰ ঘৰ বনাই আছিলে আমাৰ সেই লকডাউন হোৱাৰ কাৰণে মিস্ত্ৰীকেইটাই কাম কৰিব পৰা নাই মানে চিমেণ্ট কেইটামান ষ্টকো ৰাখিছিলোঁ এতিয়া উপায় নাই চিমেণ্ট কেইটাতো কিবা এটা কৰি পেলাই হ'লেওতো বচাব লাগিব ন তো নাইকমেও 15-20 বেগমান চিমেণ্ট থাকিলে এতিয়া চিমেণ্টখিনি ফ্ৰিজ আপ কৰিব লাগিব আমাৰ ৰাখিবলৈ ভাল ব্যৱস্থাও নাই সেইটো কাৰণে সেই জেগাডোখৰ আমি টেম্পৰাৰীভাৱে ইয়াত ৰাখিছিলোঁ ইয়াৰ পৰা আমি উঠাই আনি পেলাই এটা ভাল এটা জেগাত ৰাখিম বুলি পেলাই এইটো লুট কৰি আছে আপোনালোকে দেখিছে চ' গাইছ উপায় নাই আৰু কি কৰিবা চব গ'ল আৰু এই কৰোণাৰ কাৰণে চব কৰিছে সেইখিনি বাদে এতিয়া মানুহৰ জীৱনো এটা প্ৰেজেণ্ট পাইছোঁ চ' গাইছ জীৱন নোযোৱালৈকে যিখিনি কৰিব পাৰোঁ আমি মিছামিছি কৰি থাকিম আৰু চ' গাইছ এতিয়া এই ঘৰটো ৱালটোত পানী দিছোঁ ফাউণ্ডেশ্যনৰ কথা আছে কাৰণ ফাউণ্ডেশ্যনটো ষ্ট্ৰং হ'ব লাগিব ন ফাউণ্ডেশ্যনটোতো পানী দিনটোত 2বাৰমান দিওঁ ৰাতিপুৱা এবাৰ গধূলা এবাৰ আৰু পানীটো নিদিলে মানে বুঢ়াটো মানে দেউতাটো ৰক্ষা নাই গালি গালাজ দিব লাগে চ' গাইছ আপোনালোকে দেখিছেনে এই ফুলনি বাৰীখন যে আৰু মুঠতে বহাগ বিহু খাম বুলি পেলাই আহিছিলে কিন্তু এতিয়া উপায় নাই ফুলনি বাৰী এতিয়া উপায় নাই এতিয়া বহাগ বিহু খাব নোৱাৰিব আৰু বহাগ বিহু নাই এই বছৰ চ' গাইছ এতিয়া মোৰ লাষ্টৰ কামটো কি হ'ব দেউৰা ভেটিব লাগে এতিয়া দেউৰাটো কেলৈ ভেটিবলগীয়া হয় এইটো যে এই বাঁহ কেইজোপা দেখিছে নহয় এই বাঁহটোৰ কাৰণে বাৰীটো ভেটিব লাগিব ন বাৰীখন নেভেটিলে কি হয় আমাৰ হেৰিবিলাক উশাহ যিখিনি গাছ গজে গাছখিনি যথেষ্টখিনি লোকচান হৈ যায় সেইটো কাৰণে বাৰীটো বছৰেকৈ ভেটিব লাগে আৰু এডাল গজিলেও ভেটিব লাগিব 2ডাল গজিলেও ভেটিব লাগিব 10ডাল গজিলেও ভেটিব লাগিব কিন্তু কি হৈছে জানো এই বাঁহকেইটাৰ প্ৰডাকশ্যনটো লাহে লাহে কমি গৈছে কি হৈছে পুৰণা হৈছে নেকি কমেণ্ট কৰিব ৰাইজ বাঁহ গাছটো কেলৈ প্ৰডাকশ্যনটো কেলৈ কমে সেইখিনি কমেণ্ট কৰিব মই ভালকৈ স্পেচিয়েলিষ্ট নাজানো ক'ত কি কৰিব লাগে সেইখিনি নাজানো ত'
বাঁহখিনি ৰুব লাগে আৰু ইমান আমাৰ ইয়াত ব্যৱহাৰ পাতি ইমানটো নকৰে ন চ' গাইজ এতিয়া বাৰীটো ভেটিব লাগিব তিনিডালমান উঠালোঁ এইটো দেখিছে নহয় আপোনালোকে জানেনে বাৰী ভেটিব মই শিকাইছোঁ ৰ'ব বাৰু চ' গাইজ মোৰ ভিডিঅ'টো আজি ইমানখিনি আছিলে থুলমূলকৈ মই আজি দিনটো কি কাম কৰিলোঁ আপোনালোকক ভিডিঅ' বনাই দেখুৱালোঁ চ' গাইজ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চ' গাইজ আজিলৈ এৰিছোঁ বাই বাই ভালকৈ থাকিব কিন্তু দেই ঘৰৰ পৰা একেবাৰে নোলাব আৰু একেবাৰে ঘৰৰ পৰা নোলাব